কেইটামান কথা কওঁ কথা মানে কি বাৰ্তা যেনেকৈ কুকুৰক যিমানেই নামাৰক কিয় সি প্ৰভু ভক্ত সি বিশ্বাসী সি বিশ্বাসঘাতকতা কেতিয়াও নকৰে কিন্তু মানুহক যিমানেই মৰম নকৰক কিয় সি বিশ্বাসঘাতকতা কৰিবই আৰু কিছুমান কথা আছে যে ধৰক কিছুমান মানুহ আছে কাৰোবাক ধ্বংস কৰিবৰ কাৰণে একদম মানে যি জান মাৰি দিয়ে কাৰোবাক ধ্বংস কৰিবৰ কাৰণে কিন্তু সেই মানুহবিলাকক কি বুলি কয় জানেনে মূৰ্খ বুলি কয় কিয় তাহাঁতি মূৰ্খ কাৰণে বেলেগক ধ্বংস কৰিবলৈ লাগি থাকোঁতে কি হয় তাহাঁতি কেতিয়া নিজে ধ্বংস হৈ গৈ আছে সেই কথাটো গম নাপায় হয়নে মানুহৰ জীৱনত বহুত ধৰণৰ প্ৰব্লেম আহে বহুত ধৰণৰ মানুহৰ আপ ডাউন এনেকুৱা হৈ থাকে হয়নে মানুহ মানসিক ভাৰসাম্য কেতিয়াবা হেৰুৱাই পেলায় কথাটো হয় যেতিয়া আমি কিবা কামত আমি ছাকচেছ নহওঁ বা আমি বহুত বেয়া ধৰণে আমি মানে হেৰি হৈ গৈছোঁ মানসিকভাৱে হতাশাগ্ৰস্ত হৈ গৈছোঁ তাৰমানে এইটো নহয় আমাৰ জীৱনটো শেষ কাৰণ তেনেকুৱা এটা অৱস্থাৰ পৰাও মানুহৰ এটা জীৱনৰ নতুন পথ মুকলি হ'ব পাৰে মুকলি হয় বহুত দেখিছোঁ তেনেকুৱা গতিকে মানুহে কেতিয়াও নিজৰ ওপৰত থকা সেই বিশ্বাসটো হেৰুৱাব নালাগে এতিয়া কথা হ'ল কি মোৰ এটা পাৰ্চেল আহিছে পাৰ্চেল কিয় আহিছে পাৰ্চেল দুটা আহিছে এতিয়া মই জাষ্ট এটা দেখাওঁ দুটা পাৰ্চেল আহিছে এটা মই পিছত দেখাম কিয় পাৰ্চেল আহিছে কি কথা এইটো একেবাৰে কেইদিনমান পিছতে ক'ম পাৰ্চেলবিলাক এটা এটাকৈ আহিব লাগিব ন এটা এটাকৈ আহিলেহে মোৰ কামত আহিব নহ'লে মোৰ কেনেকৈ কামত আহিব গতিকে মই কেইদিনমান পিছত ক'ম কিয় পাৰ্চেল আহিছে এইটো মোৰ সৰুজনী ছোৱালীয়ে মোলৈ পঠাইছে সুন্দৰ এটা যিহেতু মই যিকোনো ধৰণৰ ড্ৰেছ পিন্ধো অৱশ্যে ফ্ৰক নিপিন্ধো দেই এইটো মিছা কথা গতিকে এইটো এটা পঠাইছে টপ এটা শ্বৰ্ট টাইপৰ কিয় পঠাইছে পিছত ক'ম আৰু ডাঙৰজনীয়ে এটা পঠাইছে পাৰ্চেল সেইটো পিছত খুলিম মই এতিয়া মই বজাৰ যাওঁ বাছ আৰু লাইক কমেণ্টবিলাক পিছত ৰাতি আহি ধাম ধুম মাৰি থাকিম এফালৰ পৰা দেই কোনেও যাতে বেয়া নাপায়